নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে লাৰ্ণ উইথ ভৈৰৱ ছাৰৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 12.2 থকা 2 নম্বৰ প্ৰশ্নটো। আমি আলোচনা কৰি আছোঁ হিৰনৰ সূত্ৰৰ অংককেইটা। আমি হিৰনৰ সূত্ৰ লেচনটো পঢ়ি আছিলোঁ আৰু তাৰে আজি আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নটোৰ সমাধান কৰাৰ আগেয়ে প্ৰশ্নটো ভালদৰে এবাৰ পঢ়ি চোৱা উচিত। গতিকে আহাচোন প্ৰথমে আমি প্ৰশ্নটোতনো কি বিচাৰিছে বা কি কৰিব দিছে সেইটো আমি প্ৰথমে জানি লওঁ। প্ৰশ্নটো চোৱা দিয়া আছে, এখন উৰণীয়া সেতুৰ ত্ৰিভুজাকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। এনেকুৱা এখন ত্ৰিভুজাকৃতিৰ এখন বেৰ আছে যিখন বেৰত কি কৰা হৈছে বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে, অৰ্থাৎ কিবা ইয়াতে এডভাৰটাইজ কিবা এটা লগাব। কিন্তু চোৱা হৈছে কি যে প্ৰতিখন বেৰৰ দাঁতিকেইটা 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ। গতিকে আমি এটা ত্ৰিভুজ লৈ ল'লোঁ যিটো এখন বেৰৰ দাঁতি হয়, এখন বেৰ হয়। গতিকে আৰু সেই বেৰখনৰ যিবোৰ দাঁতিবোৰৰ দৈৰ্ঘ্য আমি বহাই দিলোঁ 122 120 আৰু 22 মিটাৰ। তাৰপিছত কি কৈছে চোৱা, বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গমিটাৰত 5,000 টকা। আৰু এই যিখন বেৰ আছে এই বেৰখনত যদি কোনোবাই বিজ্ঞাপন দিব বিচাৰে তেতিয়াহ'লে ভাড়া কিমান দিব লাগে বা কিমান টকা পইচা দিব লাগিব, সেইটো হৈছে 1 বৰ্গমিটাৰত 5,000 টকা। ইয়াৰে 1 বৰ্গমিটাৰ মানে ইমান সৰু অংশ এটাতে আমি কি দিব লাগিব, এনেকুৱা সৰু বৰ্গ মিটাৰ এটা অংশত যদি আমি বিজ্ঞাপন দিওঁ তেতিয়া দিব লাগিব আমি 5,000 টকা। এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ল'লে। তাৰে এনেকুৱা এখন বেৰ কেইমাহৰ কাৰণে লৈছে, 3 মাহৰ কাৰণে এটা কোম্পানীয়ে ভাড়া লৈ ল'লে। তেতিয়াহ'লে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল। তেতিয়াহ'লে কি কৈছে চোৱা, তেওঁলোকে যদি 1 বৰ্গমিটাৰ যদি 500 টকা ভাড়া দিব লগা হয় তেতিয়াহ'লে এখন বেৰ যদি ভাড়া লয় 3 মাহত কিমান টকা কোম্পানীটোৱে পৰিশোধ কৰিব লাগিব সেই হিচাপটো আমি উলিয়াব লাগে। ইয়াতে চোৱা আমি এটা কথা গম পাই আছোঁ, আমি পঢ়ি আছোঁ হিৰনৰ সূত্ৰ বা হিৰনৰ সহায়ত আমি ত্ৰিভুজৰ কালি উলিওৱাটো শিকি আছোঁ। গতিকে এই বেৰখন যেতিয়া ভাড়ালৈ ল'ব, ভাড়া লওঁতে কি হ'ব, এই যিখন বেৰৰ কালি সেই বেৰৰ কালিটো আমি প্ৰথমে উলিয়াই ল'ব লাগিব। বেৰৰ কালি উলিয়াই পিনে আমি কি কৰিব লাগিব, সেই বেৰখনৰ কাৰণে 3 মাহত কিমান টকা ভাড়া বা কিমান টকা পইচা তেওঁ দিব লাগিব সেই টকাৰ পৰিমাণটো আমি উলিয়াব লাগিব। গতিকে প্ৰথম কাম হ'ব তোমালোকে এই এখন বেৰৰ কালি উলিয়াই লোৱা। প্ৰথমে আমি তেতিয়াহ'লে এখন বেৰৰ কালি বা যিখন বেৰ দিয়া আছে বেৰখনৰ কালিটো উলিয়াই লওঁ। চোৱাচোন বেৰখনৰ কথা কি দিছে, প্ৰথম বাহু দিশকেইটা আমি ABC ধৰিব লাগিব। এটো ধৰিম আমি 122, ধৰিলোঁ আমি 122 মিটাৰ। B 2 নম্বৰ বাহুটো ধৰোঁ আমি 120 মিটাৰ। দ্বিতীয় বাহুটো লিখিলোঁ 120 মিটাৰ। তৃতীয় বাহুটো লিখিম আমি 22 মিটাৰ। C লিখিম আমি 22 মিটাৰ। তাৰপিছতে উলিয়াব লাগিব এছৰ মানটো, অৰ্ধ পৰিসীমা। এছৰ মান উলিয়াবলৈ হ'লে আমি আটাইকেইটা যোগ কৰি 2য়ে হৰণ কৰিব লাগিব। আমি ABC আটাইকেইটা যোগ কৰিব লাগিব, যোগ কৰি 2য়ে হৰণ কৰিব লাগিব। A + B + C / 2 যোগ কৰোঁ। A মানটো হয় 122, B মানটো হয় 120 আৰু C মানটো হয় 22। যোগ কৰি 2য়ে হৰণ কৰিব লাগিব। যোগ কৰি চাম 122 120 আৰু 22 যোগ কৰিলে 2য়ে 2য়ে হ'ব 4, 2 3টা যোগ কৰিলে হ'ব 6 আৰু 2 264। যোগ কৰিলে আমি পাম 264 / 2। 2য়ে হৰণ কৰিব লাগে আৰু 2য়ে যদি হৰণ কৰা আটাইকেইটা সংখ্যাকে 2য়ে হৰণ কৰিব পৰা অংকই আছে নহয় জানো বাৰু। 2য়ে হৰণ কৰিলে 2য়ে 2ক এবাৰ যাব, 2 × 2 6ক যাব 3 বাৰ, 2 3 × 6 আৰু 4ক যাব 2 বাৰ, 2 2 × 4 132 হ'ব এছৰ মানটো। এতিয়া আমি উলিয়াব লাগে বেৰখনৰ কালি। এটা আমি লিখিব লাগিব বেৰখনৰ কালি। বেৰখনৰ কালি আমি যিখন বেৰ ভাড়াৰ কথা পাতিছোঁ বা ভাড়াৰ কথা দিয়া আছে আমি এই বেৰখনৰ কালিটো উলিয়াব লাগিব। কালি উলিয়াবৰ কাৰণে প্ৰথমে আহিব বৰ্গমূলৰ চিন, তাৰপিছতে লিখিব লাগিব S - A, S - B আৰু আহিব S - C। এইটো হৈছে হিৰনৰ সূত্ৰ। আমি ইয়াতে মানবোৰ বহাব লাগে। বৰ্গমূল প্ৰথমে আছে S, Sৰ মানটো আমি পালোঁ 132 132। তাৰপিছতে আহিব 132 বিয়োগ A, এৰ মানটো হয় 122 132 বিয়োগ 122। তাৰপিছত আহিব 132.120, তাৰপিছত আহিব 132.22। এতিয়া আমি আটাইবোৰ বিয়োগ কৰিব লাগিব। প্ৰথমে বৰ্গমূলৰ চিন লৈ ল'ম। প্ৰথম সংখ্যাটো দিয়া আছে 132,
পূৰণ তাৰপিছত আমি বিয়োগ কৰিব লাগে 132ৰ পৰা 122 তোমালোকে বিয়োগবোৰ মুখত পাৰিলে মুখত কৰিবা যদি নোৱাৰা তোমালোকে এনেকৈ পাতি লৈ কৰিবা 2 2 গল থাকিল 0 3 2 গল থাকিব 1 কিমান পাম আমি পাম 10 10 লিখিম পূৰণ তাৰপিছত কি বিয়োগ কৰিব লাগে চোৱা তাৰপিছত আমি বিয়োগ কৰিব লাগিব 132ৰ পৰা বিয়োগ কৰিব লগা সংখ্যাটো হৈছে 120 বিয়োগ কৰিম 2 0 গল থাকিল 2 3 2 গল থাকিল 1 থাকিব 12 পূৰণ তাৰপিছতে আমি 132ৰ পৰা বিয়োগ কৰিব লাগিব 22 তাৰপিছত আমি বিয়োগ কৰি দিম 132ৰ পৰা 22 সংখ্যাটো বিয়োগ কৰিব লাগিব 22 বিয়োগ কৰোঁ 2 2 গল থাকিব 0 3 2 গল থাকিব 1 আৰু 1 110 বিয়োগ কৰিলে পাম আমি 110 এতিয়া আমি উৎপাদকত বা ভাঙিব লাগিব বা আমি কমন ল'ব লাগিব হয়নে বাৰু বৰ্গমূলে কি কৰে দুটাৰ পৰা এটা সংখ্যা উলিয়াই দিব লাগে 132টো যদি ভাঙা তেতিয়া হলে তোমালোকে পাবা 11 পূৰণ 12 পাবা 132টো ভাঙি দিম আমি পাম 11 পূৰণ 12 আমি 132ক ভাঙি পালো 11 পূৰণ 12 তাৰ পিছতে দিয়া আছে 10 লিখিলো পূৰণ 12টো 12 হিচাপে থাকক আৰু একেবাৰে শেষত দিয়া আছে 110টো ভাঙিলে হ'ব 11 পূৰণ 10 এতিয়া আমি দুটা সংখ্যাৰ পৰা এটা সংখ্যাকৈ বাহিৰত উলিয়াই লৈ যাওঁ মই এইখিনি এই অংকটোতে কৰোঁ ইয়াতে কিছু ঠাই আছে মই ইয়াতে কৰি দিছোঁ তোমালোকে তলত কৰিবা এতিয়া কি হ'ব চোৱা দুটা সংখ্যাৰ পৰা এটা সংখ্যা আমি বাহিৰলৈ নিব লাগে 11 ইয়াত এটা 11 আছে ইয়াত এটা 11 আছে গতিকে দুটা 11ৰ পৰা এটা 11 বাহিৰত যাব পূৰণ ইয়াত এটা 12 আৰু ইয়াত এটা 12 আছে দুটা 12ৰ পৰা এটা 12 যাব পূৰণ দুটা 10 আছে দুটা 10ৰ পৰা যাব এটা 10 যদি পূৰণ কৰোঁ কিমান হ'ব চোৱা 11ৰ লগত 12 পূৰণ কৰিব লাগিব 11ৰ লগত 12 পূৰণ কৰোঁ 2 গুণ 2 1 গুণ 1 2 গুণ 2 1 গুণ 1 যোগ কৰিলে হ'ব 2 3 1 132 হ'ব 1 3 2 10টো পূৰণ কৰিলে 0 এটা আহি যাব গতিকে যিখন বেৰ দিয়া আছিলে সেই বেৰখনৰ কালিটো হ'ব 132 লগত এটা 0 পালো গতিকে পূৰণফলটো হ'ব 1320 মিটাৰ স্কয়াৰ গতিকে যিখন বেৰ এটা ভাড়াত ল'ব সেই বেৰখনৰ কালি হয় 1320 মিটাৰ স্কয়াৰ হ'ব এতিয়া আমি ভাড়া উলিয়াব লাগে ভাড়াৰ কথা আমাক কৈছে যে 1 মিটাৰ স্কয়াৰ প্ৰতি বৰ্গ মিটাৰ অৰ্থাৎ 1 বৰ্গ মিটাৰ দিব লাগিব 5000 টকা আৰু কোম্পানীটোৱে কিমান মিটাৰ ভাড়া লৈছে কিমান বৰ্গ মিটাৰ ভাড়া লৈছে কোম্পানীটোৱে ভাড়া লৈছে 1320 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ এতিয়া আমি ভাড়াৰ হিচাপটো উলিয়াও আহা আমি লিখি ললো ইয়াতে এখন বেৰৰ কালি ইয়াতে আমি পাই গলো এতিয়া আমি কৰিব লাগিব ভাড়াৰ কথাটো চোৱা আমাক কৈছে যে প্ৰতি বৰ্গ মিটাৰ অৰ্থাৎ 1 মিটাৰ স্কয়াৰ আমি লিখি লওঁ যে 1 মিটাৰ স্কয়াৰ ভাড়া 1 মিটাৰ স্কয়াৰ ভাড়া হয় 5000 টকা এটো আমাক হিসাব দিয়া আছে কেতিয়া হয় ইমানখিনি ভাড়া এবছৰ দিব লাগে হয়নে বাৰু এবছৰ দিব লাগে এইখিনি ভাড়া গতিকে আমি এবছৰটো লিখি লওঁ ইয়াতে এবছৰত ভাড়া হ'ব আমি লিখো যে এবছৰত কিমানত 1 মিটাৰ স্কয়াৰ 1 মিটাৰ স্কয়াৰত ভাড়া হয় 5000 টকা 5000 টকা তাৰ পিছত আমি উলিয়াব লাগে 3 মাহৰ উলিয়াব লাগে কিন্তু 3 মাহটো উলিওৱা আগে আমি উলিয়াব লাগিব এমাহৰ ভাড়া এটা আমি লিখিম 1 মাহৰ ভাড়া 1 মাহত ভাড়া কিমানত উলিয়াম আমি 1 মিটাৰ স্কয়াৰত ভাড়া 1 মাহত ভাড়া কিমান হয় আমি চাই লওঁ আহা এতে চোৱা 1 বছৰ বুলি ক'লে 12 মাহ থাকে আৰু এমাহ বুলি ক'লে আমাৰ কি হ'ব ভাড়াটো কমিব কিমান কমিব আমাৰ 5000ক আমি হৰণ কৰিব লাগিব 12 অৰ্থাৎ 12 মাহত দিব লাগে 5000 টকা এমাহত বুলি ক'লে আমি 12 5000 হৰণ কৰি দিব লাগিব কটাকটি কৰো কটাকটি কৰিলে কিমান আহিব চোৱা দুইটা সংখ্যাকে 4 এ কাটিব পাৰি 4 এ কাটি দিও 4 এ কাটিলে 4 3 গুণ 12 হ'ব আৰু ওপৰ সংখ্যাটো যদি তোমালোকে 4 এ কাটা তেতিয়া হলে পাবা 1250 অৰ্থাৎ হ'ব 1250/3 টকা এইখিনি হৈছে এমাহৰ ভাড়া এতিয়া ভাড়া ল'ব কেই মাহৰ কাৰণে কোম্পানীতে ভাড়া ল'ব 3 মাহৰ কাৰণে আমি এটা লিখিম 3 মাহৰ ভাড়া 3 মাহত 1 মিটাৰ স্কয়াৰ ভাড়া কিমান ভাড়া ল'ব এতিয়া 1 মিটাৰ স্কয়াৰ ভাড়াটো আমি হিসাবটো উলিয়াই লৈছো 1 মিটাৰ স্কয়াৰ ভাড়া হ'ব 3 পূৰণ চোৱাচোন কি হ'ব এমাহত যিমান হ'ব 3 মাহ বুলি ক'লে তাৰ 3 গুণ হ'ব গতিকে এমাহৰ যিটো ভাড়া আছিল তাৰ 3 গুণ অৰ্থাৎ 3 এটা পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব আমি এমাহত পাই আছিলো 1250 divided by 3 আছিলে আমি হে এমাহৰ ভাড়াৰ লগত 3 এটা গুণ কৰি দিও 3 এটা গুণ কৰিলে 3 আৰু 3 টো কাট খাই যাব তেতিয়া হলে পাম আমি 1250 টকা আমি গম পালো যে 3 মাহ যদি ভাড়া লয় তেতিয়া হলে 1 মিটাৰ স্কয়াৰ দিব লাগিব 1250 টকা
আমি এতিয়া হিচাপটো উলিয়াব লাগে কেইদিনৰ কাৰণে কিমানত উলিয়াব লাগে বেৰখনৰ কালিত উলিয়াব লাগে বেৰখনৰ কালি হয় 1320 মিটাৰ স্কয়াৰ আমি ইয়াতে লিখিম 3 মাহত 1320 মিটাৰ স্কয়াৰত ভাড়া কিমান হ'ব চোৱাচোন আমাৰ এতিয়া চোৱা 1 মিটাৰ স্কয়াৰত যিমানখিনি ভাড়া হয় 1320 মিটাৰ স্কয়াৰত ভাড়াটো তাতকৈ বেছি হ'ব গতিকে ইমানখিনি গুণ কৰিব লাগিব 1320 পূৰণ 1250 পূৰণ কৰিব লাগিব এই দুটা সংখ্যা তোমালোকে পূৰণ কৰি চাবাচোন পূৰণ কৰোঁতে কি কৰিবা এটা পাতিবা 132 শূন্যটো নেপাতিবা অকল 132 পাতিবা আনটো সংখ্যাৰো তোমালোকে কি কৰিবা শূন্যটো বাদ দি পাতিবা 125 পূৰণ কৰি দিবা পূৰণ কৰিলে 5 দুগুণ 10 শূন্য 1 উকলিলে 5 3 গুণ 15 উকলাকে 16 6 1 উকলিব 5 গুণ 5 উকলাকে হ'ব 6 2 পূৰণ কৰিবা 2 দুগুণ 4 2 3 গুণ 6 2 গুণ 2 1 পূৰণ কৰিবা 1 দুগুণ 2 1 3 গুণ 3 1 গুণ 1 এতিয়া যোগ কৰিব লাগে 0 6 4 10 শূন্য 1 উকলিব 6 6 12 12 লগত যদি 2 যোগ কৰা তেতিয়া হ'ব 24 24 লগত 1 যোগ কৰিলে 25 25 5 নহয় 12 12 লগত 2 যোগ কৰিলে হ'ব 14 14 লগত 1 যোগ কৰিলে হ'ব 15 15 হয় এইটো 15 5 উকলিব 1 উকলিব 25 নহয় 15 1 উকলিলে 3 2 5 উকলাকে হ'ব 6 আৰু হ'ব 1 তেতিয়া হলে আমি পাম 1 6 5 0 0 এটা আমি কি কৰিছিলো চোৱা 132 লিখিছিলো লগত এটা শূন্য আছিল এটো এৰি গৈছিলো সেই শূন্যকেইটা তোমালকে ইয়াতে লগ লগাই দিবা তেতিয়া কি হ'ব চোৱা যোগ পূৰণ কৰিলে পাবা 16500 টকা গতিকে কোম্পানীটোৱে কিমান টকা পৰিশোধ কৰিব লাগিব তোমালকে একেবাৰে শেষৰ লিখি দিবা যে কোম্পানীটোৱে 16,50,000 টকা ভাড়া পৰিশোধ কৰিছিল বা ইমান টকা পৰিশোধ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ হৈতে আৰু বাকি অংকবোৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা কৰিলো নমস্কাৰ